আমাৰ মাজত আজি আছে বজালীৰ বিশিষ্ট ব্যক্তিসকলৰ মাজতে অন্যতম পাৰছাগুছি বিধানসভা সমষ্টিৰ বিধায়ক ডাঙৰীয়া পবিত্ৰ ডেকাদেৱ। আমি আজিৰ এই বিশেষ দিনটোত এই অনুষ্ঠানটোৰ সম্পৰ্কে তেখেতৰ মতামত জানিবলৈ চেষ্টা কৰিম। থিৰুমণি দাস স্মাৰক ন্যাসে মেধাৱী ছাত্ৰী আৰু আনন্দৰাম বৰুৱা কলেজৰ আনন্দৰাম বৰুৱা একাডেমী শিক্ষয়িত্ৰী থিৰুমণি দাসৰ আজি জন্মদিন পালন কৰিছে। এই অনুষ্ঠানত উপস্থিত হ'বলৈ পাই মই গৌৰৱান্বিত হৈছোঁ। যোৱাবাৰো মই এই অনুষ্ঠানত উপস্থিত আছিলোঁ। মই এটা কথা অলপ আগতে কৈছিলোঁ যে আহিলেতো যাবই লাগিব। অহা আৰু যোৱা দুটি বাট জীৱনৰ। তুমি তাক ৰুধিব নোৱাৰা, কেউ তাক ৰুধিব নোৱাৰে। মোৰ কাব্যগ্ৰন্থৰ এটা কবিতা। কিন্তু তেওঁ আহিল, কিন্তু একেবাৰে অকালতে তেওঁ যাবলগীয়া হোৱাটোৰ আমাৰ কাৰণে মৰ্মান্তিক বেদনা হৈ থাকিল। মৰ্মান্তিক বেদনা হৈ থাকিলেও তেওঁৰ যি কীৰ্তি, তেওঁৰ যি কৃতিত্ব এৰি থৈ গৈছে, ইয়াক জীয়াই ৰাখিবলৈ স্মাৰক ন্যাসে যি প্ৰচেষ্টা হাতত লৈছে, তাৰ বাবে তেখেতসকল আমাৰ সমাজৰ কৃতজ্ঞতাৰ পাত্ৰ। আৰু সেই উপলক্ষে এই বিনামূলীয়া চিকিৎসা শিবিৰ তেখেতসকলে আয়োজন কৰিছে। তাৰ কাৰণে তেওঁলোক আমাৰ সমাজৰ সকলোৰে ধন্যবাদৰ পাত্ৰ। থিৰুমণি দাসৰ জন্মদিন উপলক্ষে থিৰুমণি দাস স্মাৰক ন্যাসে যিখিনি ইয়াত বিনামূলীয়া চিকিৎসা হোৱাৰ লগতে তেওঁলোকে যিখিনি সামাজিক দায়বদ্ধতাৰ কাম কৰিছে, তাৰ বাবে তেখেতসকল ধন্যবাদৰ পাত্ৰ। থিৰুমণি দাস 25টা বৰ্ষ এই পৃথিৱীত আছিল আৰু এই সময়তে এগৰাকী যি মেধাৱী ছাত্ৰী আছিল তেনেকুৱাই নহয়, ভাল শিক্ষয়িত্ৰী আছিল, অতি নম্ৰ এগৰাকী প্ৰবক্তা হিচাপে ইয়াত চিহ্নিত হৈছিল। তেখেতক স্মৃতি যুগমীয়া কৰি ৰখাৰ খাতিৰত থিৰুমণি দাস স্মাৰক ন্যাসে ইয়াত বিনামূলীয়া চিকিৎসা শিবিৰ বা আমাৰ চকুৰ যি ছানি পৰাৰ ওপৰত আটাইখিনি কাৰ্য তেওঁলোকে আৰম্ভ কৰিছে আৰু ইয়াৰ লগতে তেওঁলোকে আৰু বহু কিবাকিবি কাৰ্যসূচী হাতত লৈছে। আমি আশা ৰাখিছোঁ থিৰুমণি দাস স্মাৰক ন্যাসে এই যিখিনি তেওঁলোকৰ পৰিকল্পনা এইখিনি বাস্তৱত ৰূপায়িত কৰক, সমাজখন হিতকৰ হ'ব আৰু ইয়াৰ মাজেদি থিৰুমণি দাসো আমাৰ মাজত সদায় জীয়াই থাকিব। থিৰুমণি দাসে যিটো স্মৃতি, এই স্মৃতি ৰক্ষাক কেন্দ্ৰ কৰি যিখিনি তেওঁলোকে পৰিকল্পনা লৈছে, এইখিনি ইয়াৰ পৰৱৰ্তী বৰ্ষবিলাকতো যাতে এই ধৰণে যাতে আগবাঢ়ি যায় আৰু ইয়াৰ স্মৃতি যাতে যুগমীয়া হয়, এইটো আমি আশা ৰাখিছোঁ। আমাৰ পাঠশালাৰে সন্তান থিৰুমণি দাস আৰু মেধাৱী শিক্ষয়িত্ৰী তেখেতৰ স্মৰণত আজি থিৰুমণি দাসৰ জন্মদিনৰ দিনাখন থিৰুমণি দাস স্মাৰক ন্যাসে পাঠশালাবাসীৰ লগতে পাঠশালাৰ ওচৰে পাঁজৰে যিখিনি অঞ্চল আছে এই সামৰি যিটো বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ প্ৰতি বছৰে পাতি আছে, তাত সঁচাকৈ সকলো স্তৰৰ মানুহে উপকৃত হৈছে আৰু ভৱিষ্যতলৈ যাতে তেওঁৰ স্মৰণত এই অনুষ্ঠানে বিনামূলীয়া স্বাস্থ্য শিবিৰ আৰু পাতি থাকে তাৰ কামনা কৰি আৰু তেখেতক আজি সুঁৱৰি মোৰ সামৰিছোঁ। থিৰুমণি দাস তেখেতলৈ মই অশ্ৰু অঞ্জলি যাচিছোঁ। পাঠশালাৰে এগৰাকী উঠি অহা গাভৰু এগৰাকী আমাৰ মাজৰ পৰা আজি নাইকিয়া হৈছে। আজি মনত পৰিছে সেই মৃত্যুৰ দিনটো কেনেকৈ শোকে পাঠশালাবাসীকে আবদ্ধ কৰি ৰাখিছিল। বিশেষকৈ আজি আমাৰ থিৰুমণি দাসৰ ভাইটি ধনজিৎ দাস তেখেতৰ প্ৰচেষ্টাতে এই থিৰুমণি দাস স্মাৰক ন্যাস গঠিত হৈছে আৰু আজি যেনেকৈ উপকৃত হৈছে আমাৰ পাঠশালাবাসী ৰাইজ, ভৱিষ্যতেও আৰু বহল ভিত্তিত হওক মই তাৰে কামনা কৰিলোঁ আৰু শুভেচ্ছা জনালোঁ গোটেই নাখক এনেকৈ তেওঁলোকৰ প্ৰচেষ্টা অব্যাহত ৰাখক। মানৱ সেৱাই শ্ৰেষ্ঠ সেৱা আৰু এই যি থিৰুমণি দাস স্মৃতি ন্যাসে এনেকুৱা ধৰণৰ স্বাস্থ্য শিবিৰ পৰীক্ষা কৰি বহুত লোক উপকৃত কৰিছে, তাৰ কাৰণে আমি তেখেতসকলক ধন্যবাদ জনাইছোঁ আৰু অনাগত সময়ত তেখেতসকলে যাতে আৰু ইয়াতকৈ ভাল স্বাস্থ্য শিবিৰ পৰীক্ষা কৰিব পাৰে তাৰ কাৰণে আমি তেখেতসকলৰ ওপৰত অনুৰোধ জনাইছোঁ আৰু ভৱিষ্যতে আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পৰা সম্পূৰ্ণ সহযোগ কৰি যাম তেওঁলোকক।